মামা আমাৰ কি কৰিবা? হাই গাইজ, আজি হিমাংশু বৰুৱা আৰু আমি আহিছোঁ চিৰিয়াখানা চাবলৈ গুৱাহাটীত। হয়, খুব ভাল লাগিছে চিৰিয়াখানা চাই। বহুত দেখিলোঁ বন কুকুৰা, বন মেকুৰী, জিৰাফ দেখিলোঁ, হলৌ বান্দৰ দেখিলোঁ, ছাগলী পহু দেখিলোঁ, কৰিছিলে বহুত ভাল লাগিলে। আৰু আমি চাবলৈ বহুত বাকী আছে, এতিয়াও গৈ আছোঁ। আপোনালোকে দৃশ্যটো চাই থাকিব, কি সুন্দৰ পৰিৱেশ, ধুনীয়া, ইমান ধুনীয়া গছ গছনি, পাহাৰীয়া জেগা। আমি খোজকাঢ়ি গৈ আছোঁ হিমাংশুৰ লগত। আমাৰ লগত এনাই আছে, মামা আছে, চবেই গৈ আছোঁ। আপোনালোকে হিমাংশুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত কষ্ট কৰিছে, বহুত কষ্ট কৰিছে। সৰু ল'ৰা খোজকাঢ়ি ভাগৰি গৈছে। ইমান ওপৰৰ পাহাৰলৈকে আহিছে আপোনালোকৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে। ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু চেনেলটো আগবঢ়াই লৈ যাব। ধন্যবাদ। মামাই ক'লে আপোনালোকে শুনিলেই তো কৰি দিব, সঁচাকৈ কৰি দিব। এয়া মানে মামাৰ আগত গ'লে মোৰ অলপমান আগত যাব লাগিব। এতিয়া বহুত ওপৰ, এনেকৈ এই চাওক, এনেকৈ আছে মানে, এনেকৈ জোঙাকৈ। তো ব'লক আমি এতিয়া যাম। আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ মানে মই ইমান। এই চাইডক মানে ইমান পাহাৰ চাই লওক, ইয়াত মানে বহিব পাৰি আপোনালোকে। ইয়াত কি ধুনীয়া ধুনীয়া মানে মনে কৈছোঁ মানে ইয়াত মানে আপোনালোকে দেখিছে, ইয়াত এনেকৈ ন বহুত তলৰ পৰা মানে গৈছে গছ গছনিবোৰ। অলপমান বহিলে ন মামা, মামা অলপমান বহিলে। এই চাই লওক কি ধুনীয়াকৈ বনাইছে। ৰ'ব মই বহিলে অলপমান ভাগৰ লাগিলে দেই, বহুত ভাগৰ লাগিলে। হলৌ বান্দৰৰ পৰা ভিডিঅ' বনাইছে না, তাত শুনি আছে বুলি কৈছে যে বুলি কৈছে। যাব পাৰিম মানে ওপৰলৈ, ককা গৈ আছে মানে বুলি কৈছে। যাব কি মাৰিছে মানে চৰাই মানে বুলি কৈছে। আৰু বজালে নহয় কিবা এটা চব মানে বজাব পাৰে আপোনালোকে। ইয়াত চৰাই চব বজাব জানে। আপোনালোকে জানে, মানুহে অকল বজাব জানে, চৰাই জীৱ জন্তু জানে, মানে চব জানে জীৱ জন্তু। আপোনালোকে অকল মানুহৰ শিকাব নালাগে, গৰু চব জীৱ জন্তু কৰি যাব আপোনালোকে। পাৰে এইখন দৌৰিব লাগে। মানে বহুত ৰখি গ'লো মানে, ইয়াত বুলেট নিচিনা চলে। ইমান এনেকৈ দম মাৰিব লাগে মানে, বহুত ওপৰ আছে। চাই লওক ইয়াৰ পৰা আহিলোঁ মানে ইমান আছে। চাই লওক আপোনালোকে, সেই চাই লওক পাহাৰ তলি আছে মানে। তো ইয়াত ট্ৰেক্টৰ চেক্টৰ আছে মানে কিমান ডাঙৰ ডাঙৰ পাহাৰ আছে মানে। ইয়াত ডাঙৰ ডাঙৰ দিছে, ইয়াত ঘৰ বনাইছে মানে মানুহে জিৰণি ল'বলৈ। লাহেৰে যাম দেই। দেখো এই মানে ইয়াত মানে অলপমান স্পীড যাব নোৱাৰি মানে, আপোনালোকে লাহেৰে যাওক। কি ডাঙৰ এই চাই লওক, আৰু কিমান আছে যাবলৈ। চাই লওক কিমান চফা মানে মই সেইফালে কৰিছোঁ কেমেৰাত। চাই লওক কি চফা শিলবোৰ। আমাক এনেকৈ কৰিলে এনেকৈ ধৰিলে ইয়াত কাম লাগিব ন, তো সেইবোৰ এনেকৈ যেনেকৈ তেনেকৈ কৰিব নোৱাৰি মানে। চাই লওক সেইফালে ঘৰ আছে মানে। তো মামাই খেলি আছে মানে, ইমান ওপৰলৈ আছে চাওক। বাঘ আছে, বাঘ তো মানে লিপাৰ্ড হয় ন, লিপাৰ্ড বা মজা লাগিব, কামুৰি দিবে ন এইটো। কোনে এনেকৈ ন আছে নহয়। তো বোলক মালেদি খানা এনেকৈ যাব পাৰে মানে ইয়াত। তো ভিডিঅ'টো মানে আপোনালোকে জানে স্পীড নকৰিব ন। তো ইয়াতে চালক চপা দেখাই দিব আপোনালোকক মানে। এতিয়া মানে ইমান ডাঙৰ বাঘ দেখিছে নাই আপোনালোকে। মই জীৱনটো দেখা নাছিলোঁ বাঘ। মানে শুই আছিলে মানে ওপৰত। ইয়াত এইটো ওলাই গ'ল মানে। টাইগাৰ মানে কাম একদম চিঞৰিলে মানে এনেকুৱা বেয়াকৈ চিঞৰে মানে হিলাই দিব। খুলি দিওঁ নেকি? আকৌ আহিছে চাই লওক মানে তাত টেনচন হ'ল নেকি?
কি কৈছে মানে গাইছ মোক মানে এটা বাঘৰ পোৱালি লাগে বুলি কৈছে এই ঘৰত পুহিবৰ কাৰণে সি মই পুহিব বোলে এই পিছত পিঠিত উঠিব বোলে ঘোঁৰা নিচিনা কামুৰিলে মানে যে কিমান এশতকৈ বেছি এটা হ'ব লাগিব বেছি মৰিয়ে থাকিম একেবাৰে তাৰ ভৰি লাগিছে নে বাঘৰ পোৱালি লাগে ঘৰত পুহিবলৈ নিব একেটা মাৰিলে মানে হৈ যাম চালে গম পাই যাব এইটো নাই মানে গুম গুম কয় এইটো কলা কলা এই ইয়াত পানী দিয়ে মানে থৈ দিছে এতিয়া বা ইমান আছে চাই লওক ইমান ধুনীয়া হৰিণা চাই লওক ছাগলী হৰিণা ছাগলী বহু চাই লওক একদম ওচৰত হাইট লাগিছে হিমালয়ে কলা ভাগৰ চাই লওক সেই চাই সেই চাওক কেনেকৈ আহিছে সোমাই গ'ল সিহঁতৰ নিজৰ গাঁতত সোমাই গ'ল সিটো ওলাই দিছ কিমান কাজিয়া লাগে মানে এটি উঠনি মানে কাজিয়া লাগিছিলে এইফালে চাই লওক দুটা আছে চাই লওক এইটো চাই লওক মানে ইয়াত হৰিণ আছে মানে হৰিণ সেইকেইটা আকৌ আহিছে এইটো চাওক সোমাই গ'ল এইটো ওলাই গ'ল মানে এটি খেলি আছে কিবা পানী খাব আহিছে ন চাই লওক পানী খাব আহিছে খুব ধুনীয়াকৈ পানী খাব আহিছে চাই লওক এই ঢালি হৰিণা চব হৰিণা বা মোৰ বন্ধু বান্ধৱী অকল আপোনালোকে আহিব পাৰে অকল গুৱাহাটী চাওক চাওক চিৰিয়াখানা চাবলৈ গুৱাহাটী চিৰিয়াখানা চাবলৈ চাই লওক কি ডাঙৰ ঐ নাই সেনেকুৱা পাত গজি আছে যে দানা দিছোঁ দানা চাই কি দানা খাইছে কি মজাকে কিছুমান এইবোৰ মানে পোৱালি হৈ আছে সেই ডাঙৰ চাওক ডাঙৰ সেই চাওক ডাঙৰ এটা এইটো মানে অকল ডাঙৰ এইটো মাক মানে এইজনী বুঢ়া হ'ল মানে অকল বুঢ়া হ'লে সিহঁতৰ শিংটো গজে মানে সেই চাওক সিহঁতি অলপ এই ছালটো যে অলপমান কলা দেখিলে গম এই চাওক কি কুটমান এইটো কি মজা লাগিছে বাবা আপোনালোকে আহিব পাৰে মানে ইয়াৰ এইফালে চাওক কি পোৱালি দিয়া আছে সেইফালে চাওক পানী খাই মানে সিহঁতি মানে তো সেইফালে চাওক বুঢ়া হৈ গৈছে মানে ইমান সৰুতে বুঢ়া হৈ গৈছে মানে এইবিলাক মই দেখি মানে আচৰিত হৈ গ'ল এই ইয়াত চাওক কি মানে এনেকুৱা ডাঙৰ দুটা আছে মানে মাক ডাঙৰ এনেকুৱা কি ডাঙৰ এইটো চাই আছে আমাক কি ধুনীয়াকৈ চাই আছে এইটো ঐ তো মানে হ'লে মানে কৈ আছে আপোনালোকে নুশুনিব পাৰে বহুত একদম কৈ আছে মানে এই চালক আমাৰ ইয়াত দাদা ওচৰত আছে মানে পুলিচ দাদা আপুনি ইয়াতে থাকে হয় ন আপুনি ইয়াতে থাকে ইয়াত কি আছে জানো ইয়াতে তুমি যি ইচ্ছা জিৰাফ আছে ভালুক আছে বাঘ আছে নাহৰফুটুকী বাঘ ব্লেক পেন্থাৰ হলৌ বান্দৰ আছে চব আছে মানে চব আছে বৰ্তমান আপোনালোকে ভিডিঅ'ত দেখি গম পাবই মানে ইয়াতে থাকে ন ভিতৰতে কোৱাটা থাকে মানে ইয়াত চকীদাৰ কৰে মানে ইয়াত কোন আহে এনেকুৱা কাগজ চাই মানে দাদাই আপোনাৰ নাম পদ্ম বড়ো আপোনাৰ গাঁও ক'তছে ৰঙিয়া আপোনালোকৰ ঘৰত কোন আছে কোনেও নাই ল'ৰা এটা আৰু আমাৰ মাইকীটো আছে মই আছোঁ এই তিনিটা পৰিয়াল তোমাৰ নাম দেখি মোৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী হিমাংশু বৰুৱা আচ্ছা ভেৰি গুড বয় ধুনীয়া ল'ৰা দেই ভালকৈ ভিডিঅ' কলিং কৰিবা হা মানে দাদা ইয়াতে থাকে মানে ইয়াত চকীদাৰ কৰে মানে এনেকৈ তো মামাহঁতক বিচাৰিছোঁ মানে মামাহঁতক মানে ইয়াত আহিলে আপোনালোকে ইয়াত আহিব পাৰে গুৱাহাটীৰ ওচৰতে মানে আপোনালোকে জ্ঞান পাব মানে বুদ্ধি পাব ইয়াত কি আছে জীৱ জন্তু চাবলৈ পাৰিব ইয়াত চালক হৰিণা এটা আছে চালক মানে ইয়াত আপোনালোকে বুদ্ধি পাব জ্ঞান পাব চব পাব মানে আপোনালোকে ইয়াত জীৱ জন্তু চাব পাৰিব মানে ইয়াত তো অলপমান মই আগলৈ যাওঁ সেই মামাহঁতি আহিলে তো ব'লক অকণমান মামাহঁতৰ লগত যাওঁ কলা মেকুৰী আছে ইয়াত কলা মেকুৰী আমি কলা মেকুৰী চাওঁগৈ এটা তো বহুত ওপৰত আছে মানে খটখটি উঠিব লাগে তো ব'লক আমি কলা মেকুৰী চাবলৈ যাওঁ তো মানে আপোনালোকে ভয় নালাগে ইয়াত মানে চব পিঞ্জৰা দি থৈছে মানে আপোনালোকে ভয় খাব একো দৰকাৰ নাই আপোনালোকে চাই লওক কি কি সাহস কৰিব খালি সৰু ছোৱালীক মানে নানিব এইফালে হাত এমিয়াব নিদিব এইফালে চাওক চাই লওক বাগৰ দিছে চাই লওক মেকুৰী দিলে চাওক দেখি নাপায় মানে আপোনালোকে আহিব পাৰে বহুত প্ৰয়োজনীয় মানে ইয়াত চাব পাৰিব নদকা আপোনালোকে যোনবোৰ নেদেখে সেইবোৰ থাকে ইয়াত মানে বহুত ধুনীয়াকৈ মোৰ ভাল লাগিছে মোৰ মানে পৰিৱেশটো চাই মানে বহুত ভাল লাগিছে মোৰ আজি সুন্দৰ পৰিৱেশ মানে ক'ব নোৱাৰিছোঁ মানে ভাষা নাই হঠাৎ দেখিবলৈ শহাবোৰ চাই লওক কি ধুনীয়াকৈ দানা খাই আছে এইটো দেখিছেনে এইটো এটা ঘৰ মানে কি টিকলা ব'লক আমি অলপমান এইবিলাক আগৰ ফালে যাওঁ এই চাই লওক ঘৰ টিকলা ঘৰ দিছে বনাই আছে মানে পঢ়ুৰ কাৰণে তো কি মজা সেই মামাহঁতি বহি আছে ব'লক আমি যাওঁ ইমান আগলৈ যাওঁ সেই চাওক চৰাই কি গ'ল শগুন চাই লওক বাকী ডাঙৰ পাখি সেই চাওক কেনেকৈ জমিছে চাওক উৰিছে যাওঁ দিছে কেনেকৈ উৰিছে মানে সেই চাই লওক পিলকা সৰু মানে টিকলা তো এই মামাহঁতি অলপমান যাম মামাৰ ফালে এই চাই লওক এই বম দেখাই দিম চাব দেই এইবোৰ চাই লওক বম মানে মামাহঁতি মাতি আছে
সেই চালক কি বম বম আপোনালোকে আহিব পাৰে কি আমাক কি চাব নালাগে মানে নৰকা বস্তু দেখিব ইয়াত চালক সকলোৱে আহক মোৰ বন্ধুসকল চবলৈকে আহক সকলো আহক এইবিলাক যাবলৈ ন যাবলৈ অকণমান আগলৈ যাম বহুত মানে ওখ মানে আমি ওপৰলৈ নামিলোতো এতিয়া মানে তললৈ নামিব লাগিব অলপমান চালক ইয়াত মানে খটখটি দিয়া নাই মানে খটখটি নিদিলে ভাল এই কওকচোন এনেকৈ যাব লাগে উঠাব লাগে মানে কমজোৰি হৈ যায় এইটো বাঘ চাওক বাঘ আছে ইয়াত বাঘ এই চালক আপোনাৰ মানে যাব নোৱাৰি মানে বহুত ডাঙৰ ডাঙৰ আছে মানে কিবা কিবি সিংহ আছে এনেকুৱা আমি চাওঁগৈ চালক কেনেকৈ শুই আছে মানে নেগুৰি লাগিলে হুই হুই চালক কি বম বম চালক সিংহ চালক কি বম বম দেখিছেনে দোকান বাবাত আৰু এৰি একে মানে হঠাৎ কৰি দিলে কি এৰি ইমান ডাঙৰ ডাঙৰ মোৰ এৰি কেনেকৈ কৰিছে তো ইয়াত চাইনবোৰ্ড আপোনালোকে চাব পাৰে ইয়াত চাই লওক Lion, I would like to thank. ইয়াত মানে চাই লওক তো এইফালে আৰু আছে মানে কলা বাঘ আছে কলা বাঘ চাই লওক লায়ন লিখা আছে বোলক আমি অলপমান লতা বাঘ নাই পাই না লতা বাঘ অঁ সেইটো তো মানে ইয়াত সিংহ আছে সিংহ সেই বোলে সোমাই দিছে সেইটো খোলা আছে যে এইটো অঁ এইটো গঁৰাল হয় ন এইটো বা বন্ধ কৰি দিছে মানে এতিয়া আমি মই গছৰ পৰা উঠি কিনে আহি গ'লোঁ এতিয়া মানে মই কি কৰিম কওকচোন গছ চামগৈ কি ডাঙৰ ডাঙৰ গছ মানে ঘৰ মানে মামা আৰু মই আগতে চাই মানে আমি চামগৈ এতিয়া মানে আমি পাই গ'লোঁ এই গছ চাবলৈ মজা গছ আছে আপোনালোকে দেখিব নেকি ৰ'ব মই বেক কেমেৰা দি দেখাই আছোঁ কি গাইছ মানে চাওক কেনেকৈ ভিৰ লাগিছে চাওক কি ডাঙৰ গছ চালক এইটো চালক কি ডাঙৰ এইটো শুইছে দিছে সেই কি কৰ ডাঙৰ গড় সেইকেইটা হৈ নাই এইকেইটা দিছে চালক বহুত আছে মানে সেই নৈ বনাইছে মানে খালি তলত পানী খাবলৈ চালক গড় এতিয়া দেখাম আকৌ গড় দিছে শুই আছে কেনেকৈ শুই আছে দিছে এইকেইটা দুটা আছে কিমান ডাঙৰ কেনেকৈ দিছে মানে চালক মানুহ কিমান আছে চালক চাবলৈ চব হৈছে মানে একদম আছে মানে মানুহ ক'বই নালাগে মানে মানুহ তো গাইছ মানে নলগাড়ী চাব গৈছোঁ আমি নলগাড়ী চাম সেইবিলাক সোমাই আছে তো নলগাড়ী চাব পাৰোঁ নাচাব পাৰোঁ মানে নাই নলগাড়ী ভিতৰত সোমাই আছে মানে নলগাড়ী আপোনালোকে ফটোটো চাওক আহক ফটোটো চাই লওক আপোনালোকে এই চালক ফটো নলগাড়ী মানে এইটো তো ইয়াত লিখাই আছে আপোনালোকে চাই লওক মানে নলগাড়ী প্ৰথম দেখিছোঁ মই মানে বহুত ভাল লাগিছে আচৰিত হৈ গৈছোঁ নলগাড়ী চাওক কেনেকৈ খাই আছে আপোনালোকে মানে পুৰা ঝুম কৰিব লাগিছে মানে সৰু চিচাৰ আছে মানে অলপমান নলগাড়ী কয় এইটো আপোনালোকে আহিব পাৰে তো গম পালে মই আগত কৈ দিছোঁ ক'ত আহিছোঁ গুৱাহাটীৰ ওচৰতে তো এইটো আছিলে নলগাড়ী মানে আমি এতিয়া হঠাৎকৈ সাপ চাব আহি গ'লোঁ মানে মামা এনাই চবে গৈ আছোঁ মানে ৰ'ব চবকেও দিম কেনেকুৱা লাগিছে ইয়াত মানে সাপ আছে ৰ'ব প্ৰথমতে যি পাওঁ সেইটোৱে দেখাম ৰ'ব বহুত ভাগৰ লাগিছে ৰ'ব পাই গ'লোঁ ৰ'ব মই বেক কেমেৰা দি দেখাম
এতিয়া সেইটো হ'লে বান্দৰ সেইটো আৰু ইয়াতকৈ মানে ভিউ আৰু এনেকৈ ওচৰত নহয় আৰু চাই লওক সেইটো চিৰিয়াখানাৰ পৰা ওলাই গৈছোঁ মানে এতিয়া যাবলৈ লৈছোঁ ঘৰলৈ উঠনি একদম নাছিলে এতিয়া ভাগৰ লাগিলে অলপমান যাম এতিয়া ঘৰলৈ ভাল লাগিলে ন উঠনি ইমান গাড়ী গৈছোঁ এতিয়া বহুত দেৰি হৈ গ'ল মানে বহুত দেৰি হৈ গ'ল চাম ইমান যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কাকা টকা বিলাক আনিব পাৰিব বাই বাই এতিয়া ভিডিঅ'টো তাতে সাঁচো বাই বাই আকৌ অন্য এটি ভিডিঅ'লৈ লগ তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু কাকা টকা বিলাক এখন দবাই দিব আৰু নতুন ভিডিঅ' দি থাকিম